পেটৰ বিকাৰ নাই সিটো ভাগো আপোনাৰ অমিতা খালে খুব ধুনীয়াকৈ খুলুচা হৈ যায় সেইটো কথা সকলোৱে জানে বন্ধুসকল এটা কথা আপোনালোকে জানেনে এজোপা অমিতা গছৰ পৰা অতি কমেও 8 বা 10,000 টকা উপাৰ্জন কৰিব পাৰি অতি কম হিচাপে মই কৈছো বতৰ পানী নাই আপুনি প্ৰয়োজন মতে গছজোপাক প্ৰতিপালন কৰা নাই তাৰ পিছতো যদি 5,000 কৈ যদিও এজোপা গছে উৎপাদন দিয়ে বা উপাৰ্জন দিয়ে তেতিয়াহ'লে আপোনাৰ যদি 100 জোপা অমিতা গছ থাকে তাৰ পৰা আপুনি কিমান উপাৰ্জন কৰিব পাৰিব হিচাপটো আপোনালোকে উলিয়াই লওক আজি ভিডিঅ'টো মই নিবনুৱা যুৱকসকলৰ কাৰণে বনাইছো যিসকল নিবনুৱা যুৱকে কোভিড সৃষ্ট পৰিৱেশৰ কাৰণে ঘৰতে বহি থাকিবলগীয়া হৈছে আৰু উপাৰ্জন বিমুখ হৈছে গতিকে সেইসকলৰ কাৰণে বনাইছো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সেইসকলকে চাই থাকিব নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টোৰ পৰা সামান্য কিবা এটা হ'লেও উপকৃত হ'ব পাৰিব দাড়িখিনি মই কাটিব পৰা নাই সময়ৰ অভাৱত অলপ দাড়িবোৰ বাঢ়িছে চুলিটো বাৰু ঠিকে আছে গতিকে ভুল নকৰিব আপোনালোকে নিশ্চয় চিনিব পাৰিছে এইটোৱে সেইটো যিয়ে কি নহওক মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো চাকৰি অবিহনেও কেনেকৈ স্বাৱলম্বী হ'ব পাৰি বিশেষকৈ আমাৰ নিবনুৱা যুৱকসকল কোভিড সৃষ্ট পৰিৱেশৰ কাৰণে ঘৰত এনেই বহি থাকিবলগীয়া হৈছে উপাৰ্জন বিমুখ হৈছে উপাৰ্জন নাই গতিকে ভাল পৰিৱেশ এটা পৰিস্থিতি এটা অহালৈকে আমাৰ যুৱকসকলে এনেই বহি থকাতকৈ কি কৰিব বা কেনেকৈ ধন উপাৰ্জন কৰিব তাৰ কিছু কথা আজি ক'বলৈ ওলাইছো ইতিমধ্যে মই আপোনালোকক এটা সৰু ভিডিঅ' দেখুৱালৈ এই যে ভিডিঅ'টো দেখুওৱা অমিতা বাৰীখন অতি কমেও প্ৰায় 3 বিঘা 3.5 বিঘামান মাটি এলেকা জুৰি এই অমিতা বাৰীখন খেতিয়কজনে পাতিছে খেতিয়কজন মোৰ নিজৰ খুৰা তেখেতে অমিতা বাৰীখন পাতিছে উন্নত জাতৰ বীজেৰে পাতিছে অমিতা বাৰীখন আৰু অমিতা বাৰীখনৰ ব্যৱস্থাবোৰ খুব সুন্দৰ হৈছে আৰু মোৰ বিশ্বাস মই জানো মই তাতিকৈ ক'ব পাৰো এই শেহলৈকে এই অমিতা বাৰীখনৰ পৰা অতি কমেও 10 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিব পাৰিব মই বঢ়াই কোৱা নাই কিন্তু আপোনালোকক প্ৰকৃত সত্য কৈছো কম 10 লাখ টকা কৈছো তাতে খৰচো কৰিছে যথেষ্ট গতিকে আহক মই আপোনালোকক কওঁ অমিতা বাৰী বা অমিতা খেতিটো কেনেকৈ কৰিব গতিকে যিসকল নিবনুৱা যুৱক আপোনালোকে অমিতা খেতি কৰিবলৈ আৰম্ভ কৰক অমিতা খেতিত বৰ বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই অমিতা খেতি প্ৰথম অৱস্থাত অলপ কষ্ট হয় আপুনি গুটিখিনি পচালে পচোৱাৰ পিছত ৰোৱাৰ পিছত পানী দিয়া সাৰ দিয়া ইত্যাদি বা অলাগতিয়াল অপতৃণবিলাক নাশ কৰা এই এনেকুৱা ধৰণৰ কিছুমান কাম থাকে সেইবিলাকত আপোনাৰ অকমান হয় তাৰ পিছত লাহে লাহে যেতিয়া অমিতা গছজোপা ডাঙৰ হ'ব অমিতা গছজোপাই ফল দিবলৈ ল'ব তাৰ পিছত আপোনাৰ কষ্টৰ বৰ বিশেষ কষ্ট নহয় গতিকে আহকচোন মই আপোনালোকক অকণমান আৰু কথা পাতি স্কিপ নকৰিব ভিডিঅ'টোৰ সৈতে থাকিব এই অমিতাখিনি মই আপোনাক কৈছো উন্নত বীজ আৰু প্ৰণালীবদ্ধভাৱে অমিতা খেতিখিনি কৰিছে এয়া দেখিছে অমিতাৰ ইতিমধ্যে লাগিবলৈ আৰম্ভ কৰিলে আৰু অমিতা বেছিও আছে এতিয়া প্ৰায় 3 কুইণ্টেল 4 কুইণ্টেলকৈ অমিতা বিকি আছে বৰ্তমান দৰ অনুমানিক 20 পৰা 30ৰ ভিতৰত হ'ব চাগে কাৰণ বজাৰবিলাক অলপ নাইতো গতিকে দামটো কম হ'ব পাৰে বা 20 টকাটো যদি বিকে তাৰ কোনো লছ নাই বুলি মই ভাবো গতিকে অমিতা লাগিবলৈ আৰম্ভ কৰিছে অমিতাখিনি এখন প্ৰায় লগোৱাৰ পৰা মই কাৰণ দেখিয়ে আছো লগোৱাৰ পৰা 5 মাহ মান সময় 5-6 মাহ অতি বেছি 6 মাহ হৈছে তাতকৈ হ'ব নোৱাৰে 3 মাহ মানৰ পৰা অমিতা আপোনাৰ হাইব্ৰিড গছৰে 3 মাহ মানৰ পৰা ফল দিবলৈ আৰম্ভ কৰে
গতিকে 6 মাহ মানহে হৈছে বোধ কৰোঁ। গতিকে এতিয়া ফল দিবলৈ আৰম্ভ কৰিছে। আৰু অমিতা খেতি মই কৈছোঁৱে বেছি কষ্টৰ দৰকাৰ নাই, বেছি পৰিশ্ৰম কৰিবলগীয়া খেতি নহয়। অমিতা খেতি এটাই কথা, যিসকলে অমিতা খেতি কৰিব এটা কথা কিন্তু খুব গুৰুত্ব দিব, অমিতা খেতি সদায় ওখ এঢলীয়া ঠাইত কৰিব। অমিতা খেতিত কাৰণ অতি বেছি পানীৰ প্ৰয়োজন নহয়। অমিতাৰ শত্ৰু হৈছে পানী, এইটো কথা মনত ৰাখিব। পানী সকলোতে লাগে, অমিতাকো লাগিব, কিন্তু বেছি অত্যাধিক পানী অমিতাত দৰকাৰ নাই। যদি বিয়াত যদি আপোনাৰ কিবা কাৰণে বৰষুণ আদিত বা অপ্ৰয়োজনীয়ভাৱে অমিতা গছৰ গুৰিত পানী জমা হয়, অমিতা গছত বেমাৰ ধৰে বা অমিতা গছজোপা মৰি যায়। গতিকে অমিতা গছত খুব কম পানীতে কৰিব পাৰি। গতিকে অমিতা খেতি খুব কম পানীতে কৰিব পাৰি। অমিতা গছত পানীৰ প্ৰয়োজনটো খুব কম। খৰালি বতৰত, বাৰিষাতো বৰষুণ হৈ আপোনাৰ প্ৰাকৃতিকভাৱে পানী পাবই। গতিকে খৰালি বতৰত অলপ পানীৰ ব্যৱস্থাটো কৰিব পাৰিলে হয়। এৰিগেশ্যনৰ ব্যৱস্থাটো থাকিব লাগে। আপুনি বিভিন্ন ধৰণৰ পানী দিয়াৰ ব্যৱস্থা আছে। এই অমিতা খেতিৰ দৰে কেনেকুৱাকৈ বনাইছে এতিয়া মই আপোনালোকক দেখুৱাম। বেছি দীঘলীয়া কৰি নাথাকক আৰু ভিডিঅ'টো দীঘলীয়া হৈ গৈ থাকিব। মই আপোনালোকক দেখুৱাইছোঁ, মই বহি লৈছোঁ। এই দেখিছে অমিতা গছবিলাকৰ শাৰী শাৰীকৈ ৰুইছে, খুব ধুনীয়াকৈ জোখ মাখ কৰি এটা দূৰত্বত অমিতাখিনি ৰুইছে। ইজোপাৰ পৰা সিজোপালৈ খুব বেছি 7 ফুট বা 6 ফুটৰ ব্যৱধানটো থাকিব লাগে, বেছি ঘন হ'লে বেয়া। চাব যাতে অমিতাজোপাৰ পাতে ইজোপাৰ গছৰ পাতে সিজোপাৰ গছক নোচোৱে। এতিয়া ঠিক এনেদৰে অমিতাখিনি ৰুইছে। আৰু তাৰ মাজে মাজে এই কিছুমান মাটিৰ ঢিপ প্ৰস্তুত কৰিছে, আপোনালোকে দেখিছে নিশ্চয়। মাটিৰ ঢিপ প্ৰস্তুত কৰিছে। এইটো কিয় কৰিছে? যিখিনি অলাগতীয়া পানীখিনি নিষ্কাশন কৰিবৰ কাৰণে এই ঢিপখিনি কৰিছে। নিষ্কাশন মানে যিখিনি মানে ধৰক অত্যাধিক পানী জমা হয়, সেই পানীখিনি ইয়াৰ পৰা বাহিৰ কৰি দিবৰ কাৰণে ঢিপখিনি কৰিছে। আৰু লগতে চাওক, এই যে পাইপডাল দেখিছে, সেই আগলৈও আছে, বহুত আছে তেনেকৈ প্ৰতি লাইনে লাইনে পাইপ আছে। এইফালে চাব পাৰে, দেখুৱাই দিছোঁ। এই চব এই পাইপবিলাক আচলতে কি বুলি ভাবিছে? এই পাইপবিলাক হৈছে এৰিগেশ্যন কৰা হৈছে। ইয়াত পানীৰ ব্যৱস্থাৰ কাৰণে এইটো কৰা হৈছে, ড্ৰিপ ইৰিগেশ্যন বুলি কয়। আৰু এই প্ৰতি পাইপৰ গুৰিয়ে গুৰিয়ে মই দেখুৱাইছোঁ আপোনালোকক, চাব দেই। এই পাইপৰ গুৰিয়ে গুৰিয়ে এইটো দেখিছেনে? এটা ইয়াত নজেল আছে। এই নজেলটো লগাই দিয়া হৈছে। এই নজেলটোৱে এতিয়া আপোনাৰ মটৰৰ পানী ইয়াত দিয়ে। মটৰৰ পানীখিনি আপোনাৰ মটৰটো যেতিয়া লগাই দিয়াৰ পিছত তাৰ পৰা পানীটো যেতিয়া ছাপ্লাই হয়, ই অতি বেছি পানী নিদিয়ে, ই টোপকৈ পানী দি থাকে। আৰু এই পানীখিনি লাহে লাহে নিগৰি ই তললৈ গৈ থাকে। আৰু ই সদায়ে মাটিৰ গছজোপাৰ গুৰিত এটা জীপ ৰাখে। আপুনি এনে মটৰে পোনে পোনে যদি পানী দি দিয়ে, আপোনাৰ পানীখিনি কি হ'ব? খুব বেছি বৈ যাব, তাৰপিছত তললৈ বৰ সোমাবলৈ সুবিধা নাপায়। গতিকে এইটো ড্ৰিপ ইৰিগেশ্যন বুলি কয়। ই টোপকৈ পানীখিনি এটোপকৈ পৰি থাকিব আৰু নিগৰি তললৈ গৈ থাকিব। আৰু ই জীপটো সদায় থাকিব। আৰু গছজোপাৰ পৰা কেতিয়াও পানীৰ অভাৱ নহয়। দেখিছে সুন্দৰ অমিতা লাগিছে। প্ৰায় দেখিছে মাটিৰ পৰা আধা ফুট মানৰ ওপৰতে লাগিছে। গতিকে আপোনালোকে অমিতা খেতি কৰিব পাৰে। অমিতা খেতি কৰিলে কেতিয়াও আপোনালোকৰ লোকচান নহয়। অমিতা সদায় লাভতেই থাকে। কাৰণ আমাৰ ভাৰতবৰ্ষত প্ৰতিখন ৰাজ্যতে, প্ৰায়বোৰ ৰাজ্যতে অমিতা খেতি কৰে। বাকীবোৰ ৰাজ্যত অমিতা ফল হিচাপেহে কৰে, কিন্তু অসমে একমাত্ৰ ৰাজ্য য'ত অমিতাক আমি খাদ্য হিচাপেও ব্যৱহাৰ কৰোঁ। কিছুমানে দুখীয়া বুলি ক'ব পাৰে, আৰু সেইকাৰণে অমিতাক আমি খাদ্য হিচাপে মানে শাক পাচলি ব্যৱহাৰ কৰোঁ বুলি ক'ব পাৰে। কিন্তু অমিতাৰ গুণাগুণ আছে। গতিকে আমি সেইকাৰণে সুস্থ হৈ থাকোঁ, আমাৰ পেটৰ বিকাৰ নাই। সিটো ভাগো আপোনাৰ অমিতা খালে খুব ধুনীয়াকৈ খোলোচা হৈ যায়, সেইটো কথা সকলোৱে জানে। গতিকে অমিতাৰ গুণাগুণ আছে আৰু অমিতাৰ এখন ভাল বজাৰ আছে। গতিকে অমিতা খেতি কৰিলে কোনেও লোকচান নভৰে, সেই কথা মই ডাঠি মাৰি কৈছোঁ। আৰু কৈছোঁৱে, এজোপা অমিতা গছে অতি কম 8,000 পৰা 12,000 টকা আৰম্ভণিৰ পৰা শেষলৈকে, গছজোপা মৰা আগমুহূৰ্তলৈকে 12,000 টকা উপাৰ্জন দিয়ে। আৰু যদিহে কিবা কাৰণত বতৰ পানী আপোনাৰ বেয়া হৈ থাকে বা ভাল বতৰ নহয়, তাৰ অমিতাজোপাৰ উৎপাদন ভাল হোৱা নাই, তাৰপিছতো যদি আপুনি অমিতাজোপাৰ পৰা 5,000 টকা বা প্ৰতিজোপা অমিতাৰ পৰা
4,000 3,000 টকা উপায় কিবা ক্ষতি আছেনে? গতিকে ক্ষতিটো নাই। গতিকে আমাৰ যিসকল যুৱক আছে বৰ্তমান ঘৰতে আপোনাৰ কৰ্মহীন হৈ আছে, কামৰ অভাৱত ঘৰতে আছে, আপোনালোকৰ যদি সুবিধা আছে যোনে যেনেকৈ পাৰে, ইয়াত প্ৰায় 1200-1500 মানৰ ভিতৰত আপোনাৰ অমিতা পুলি ৰুইছে। আপোনাৰ ইমানখিনি জেগা নাই, যিমানখিনি আছে 50 জোপা ৰোৱক, 20 জোপা ৰোৱক, 100 জোপা ৰোৱক, যিমানখিনি আছে আপোনাৰ সুবিধাৰ মতে যিমানখিনি আছে সিমানখিনিয়ে কৰক। আৰু আপোনালোকে অন্তত বেছি নালাগে, পকেট খৰচটো যদি ওলাই থাকে কিনো ক্ষতি আছে। গতিকে সকলোৱে অমিতা খেতি কৰক। মই আজি দেখুৱাইছোঁ। আৰু অমিতাৰ বিভিন্ন ধৰণৰ বীজ আছে, মনত ৰাখিব। অমিতা একলিংগ, দ্বিলিংগ বিভিন্ন ধৰণৰ বীজ আছে, মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। অমিতাৰ বহুত ধৰণৰ গুটি পাব বজাৰত। কিছুমান অসাধু ব্যৱসায় আপোনালোকক ঠগিবও পাৰে। একলিংগ দ্বিলিংগ 2 প্ৰকাৰৰ গুটি থাকে। গতিকে সদায় আপোনালোকে এটা কথা মনত ৰাখিব, একলিংগ গুটি কেতিয়াও আপোনালোকে নানিব। কাৰণ একলিংগ গুটি আপোনালোকৰ ৰোৱাৰ লগে লগে প্ৰতি 10 জোপাৰ এগেইনষ্টত বিপৰীতে আপোনাৰ 1 জোপাকৈ মতা গছৰ আৱশ্যক হ'ব। গতিকে আপুনি এবিঘা মাটিত অত্যধিক 20 জোপাও যদি মতা গছ থাকে, এনেই ঠাইখিনি অভাৱত আপোনালোকৰ সি মানে দখল কৰি থ'ব। তাৰ ঠাইত আপোনালোকে যদি অন্য বা মাইকী গছ এজোপা ৰুৱে তাৰ পৰা উৎপাদন পাব। মতা গছজোপাৰ পৰাতো আপোনালোকে একো লাভালাভ নাপায়। গতিকে একলিংগ গুটি আপোনালোকে নকৰিব, দ্বিলিংগ গুটি কৰিব। আৰু দ্বিলিংগ গুটি কি কি জাতৰ কৰিব সেইটো মই কাষৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই দিম। সেইখিনি আপোনালোকে বজাৰৰ পৰা ল'ব। আৰু এতিয়া সময়টো গুটি পচাবৰ কাৰণে বেয়া নহয়। এনেই জুন জুলাই মাহটো বৰ বেছি ভাল হয়, কাৰণ বাৰিষা দিনকেইটা পাৰ হোৱাৰ পিছত আপোনালোকে যেতিয়া গুটি পচাব, ঠিক বাৰিষাৰ শেষৰ ফালে গুটিখিনি আপোনালোকে ৰুব। ৰোৱাৰ পিছত অমিতা গছৰ পৰা লাহে লাহে আপোনাৰ ভাল হ'ব, অমিতা গছবোৰ ভাল হয়। কিন্তু ভৰ বাৰিষাতে আপোনালোকে ৰুই দিলে কি হয়, অত্যাধিক পানীৰ ফলত গছবিলাক খুব সোনকালে বাঢ়ে আৰু ওখ হৈ যায়। গতিকে ওখ হ'লে বতাহৰ পৰাও গছবোৰ ক্ষতি কৰে আৰু তাৰ বয়সটো উৎপাদনটো লাহে লাহে কমি আহে। গতিকে এইটো কথা মনত ৰাখিব, সময় উপযোগীকৈ বস্তুটো পচাব, কেতিয়া পচাব লাগে সেই কথাটো জনাৰ দৰকাৰ। গতিকে এতিয়াও আপোনালোকে অমিতা গুটিৰ কাৰণে এটা ভাল সময়, বৰ বেয়া সময় নহয়, এতিয়াও অমিতা পচাব পাৰে। গতিকে অমিতা খেতি কৰক, সকলো উপকৃত হ'ব। আৰু চাকৰি আশাত থকা আমাৰ যুৱকসকলেও চাকৰিও বিচাৰক। মই এইটো নকওঁ চাকৰি নিবিচাৰিব, কিন্তু মই এইটোও কওঁ যে অকল চাকৰিয়ে স্বাৱলম্বিতাৰ একমাত্ৰ পথ নহয়। আমি বহুত কাম আছে, সেইবিলাক কৰিলেও আমি মানে উপাৰ্জন কৰিব পাৰোঁ বা স্বাৱলম্বী হ'ব পাৰোঁ। গতিকে চাকৰিও বিচাৰক, চাকৰি এটা পোৱালৈকে অন্ততঃ এনেকুৱা কামবিলাক কৰক, ইয়াৰ পৰা আপুনি অন্ততঃ চলি থাকিব পাৰিব, এটা উপাৰ্জন পাব। গতিকে ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক দেখুৱালোঁ। কিবা যদি জানিবলগীয়া কথা বা সুধিবলগীয়া কথা থাকে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত লিখিব, মই আপোনালোকক যিখিনি জানো জনাবলৈ চেষ্টা কৰিম। গতিকে সকলোৱে কৰক, কিবা এটা হ'লে আপোনালোকৰ মোৰো ভাল লাগে। আপোনালোক যদি কিবা এটা নিয়োজিত হয় আৰু তাৰ পৰা উপাৰ্জন কৰিব পাৰে, মোৰো ভাল লাগে। গতিকে ভিডিঅ'টো কেনে পালে জনাব। ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে অকল ভিডিঅ'টো চাই আঁতৰি নাযাব, লাইক এটা কমেণ্ট এটা কৰিব, মোৰো ভাল লাগে। আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি অকণমান আগুৱাই দিয়ে, মোৰ পৰৱৰ্তী ভিডিঅ'বোৰ বনাবলৈ মই উৎসাহিত যিমান পাৰোঁ গঠনমূলক ভিডিঅ', আৰু আমাৰ যাতে যুৱক যুৱতীসকল উপকৃত হ'ব পাৰে তেনেকুৱা ধৰণৰ ভিডিঅ' আৰু উদাহৰণ লৈ মই আপোনালোকৰ মাজলৈ আহিম। গতিকে তেনেকুৱা ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বিদায় লৈছোঁ, খুব সোনকালে অন্য এটা ভিডিঅ'ৰ সৈতে, অন্য এটা বিষয়ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি।